আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি অন্য এটা ভিডিঅ'ৰ লগত লগ পাম। আজি মানে আমাৰ গৰম ষ্টেচনত আপোনাৰ শিৱৰাত্ৰি পাতিছেতো, তাকে যাওঁ কেনেকুৱা হৈছে, কি হৈছে, কি বহিছে, মেলা চেলা কি বহিছে তাকে চাংগৈ ব'লক। এতিয়া গৈ আছোঁ আমি 4-5টা আমি গৈ আছোঁ আৰু বেছি দূৰ নহয়তো, সেইকাৰণে খোজকাঢ়ি আহিছোঁ। ব'লক শ্মশানৰ ভিতৰৰ দৃশ্যবিলাক দেখুৱাওঁ, কেনেকুৱা কি হৈছে, কি মেলা বহিছে, কি আহিছে। দীপাংকৰ আহিছে লগত, ব'লক। পাই গ'লোঁ, এইফালে যায় ব'লক। ভিতৰত কি ওলাইছে দেখুৱাওঁ আপোনালোকক, ব'লক তেন্তে। শ্যাম বৰণ দেহা তোমাৰ এ পিত বসন মোৰ হৰি হৰি এ পিত বসন চৰণে নুপুৰ। এই শ্মশানত বহুত ভিৰ হৈছে, মানুহ বহুত ওলাই দেখিবলৈ পাইছে, বহুত মানুহ হৈছে। এই দেখিছে আৰু মই দেখুৱাই আছোঁ, বহুত মানুহ। ভিতৰত কি হৈছে চাওঁগৈ, খালি বাহিৰতে বহুত মানুহ হৈছে, ভিতৰত কি নাজানো। শ্যাম বৰণ দেহা তোমাৰ এ পিত বসন মোৰ হৰি হৰি এ পিত বসন চৰণে নুপুৰ প্ৰভু কমল লোচন কৰ্ণত কুণ্ডল তোমাৰ মাথে ময়ূৰাৰ পাখি কৰ্ণত কুণ্ডল তোমাৰ মাথে ময়ূৰাৰ পাখি। মানে সোমাব নোৱাৰা মানুহ হৈছে, এনেকুৱাই মানুহ হৈছে, বহুত মানুহ হৈছে। ব'লক আগত কি দেখুৱাব পাৰোঁ ব'লক। কৰ্ণত কুণ্ডল তোমাৰ মাথে ময়ূৰাৰ পাখি। মানে শ্মশানৰ য'ত সৎকাৰ কৰা হয়, মানে মানুহ য'ত মানে জ্বলোৱা হয়, তাৰ দৃশ্য দেখুৱাইছোঁ। ইয়াতে মানে মানুহ জ্বলোৱা হয়, ইয়াতে এনেকৈ মানে হেৰি পাতি থৈছে। ইয়াৰ পৰা একদম সেই তালৈকে আছে আগলৈকে। তাকে আৰু যদু আহিছে, মানে ইয়াৰো ইউটিউব চেনেল এটা আছে MR যদু বুলি, চবেই ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট কৰি দিব। মানে শিৱৰাত্ৰি স্পেচিয়েল গোটা আৰু লাডু নহ'লে নহয়ে, চক এয়া গোটা। মানে শিৱৰাত্ৰিত গোটা নহ'লে কামেই নচলে বোলে। কিমান হ'লে গোটাটো? ইমানতে মই ভিডিঅ'টো আজি খতম কৰিছোঁ। আকৌ পুনৰ অন্য এটা ভিডিঅ'ত লগ পাম। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই।